যিসকলৰ পাৰ্চিয়েলি ঘৰ ডেমেজ হৈছে, যিসকলৰ ফুল্লি ঘৰ ডেমেজ হৈছে, আমি সকলোকে সহায় কৰিম। খালি দুদিন পিছতে ডিচিয়েও ইনকুৱাৰী কৰিব। আমিও এটা পৰ্টেল বনাম, তেওঁলোকে নিজৰ ফটো যাতে নিজে আপলোড কৰি দিব পাৰে যে মোৰ ঘৰ ভাঙিছিল বুলি। আমি একদম ধুনীয়াকৈ ৰাইজক সহায় কৰিম। তাৰমানে এটা হ'ল জিলা উপায়ুক্ত, মণ্ডল, MLA থ্ৰুদি কৰিব। আন এটা আমাৰ এটা পৰ্টেল থাকিব যে মোৰ ঘৰটো ভাঙিছিল বুলি তেওঁলোকে যদি আপলোড কৰি দিয়ে, তেতিয়াও আমি আহি খবৰ ল'ম। গতিকে আমি ঘৰ বনোৱা, কাৰোবাৰ কিতাপ পত্ৰ হেৰুওৱা, যিমানখিনি আমাৰ সাধ্য থাকিব আমি গোটেইখিনি কৰিম। কিতাপ পত্ৰ হওক, কাৰোবাৰ গৰু ছাগলী ঢুকাইছে, কাৰোবাৰ বাচন পত্ৰ গৈছে, গৰু মৰিলে কি হ'ব, ঘৰ ভাঙিলে কি হ'ব, পাৰ্চিয়েলি ডেমেজ হ'লে কি হ'ব, বাচন বৰ্তন হেৰালে কি হ'ব, এই গোটেইখিনিৰ কাৰণে আমি এটা সাহায্যৰ পেকেজ এটা বনাই আছোঁ। অহা ৩-৪ দিনত আমি এইটো ঘোষণা কৰিম।